এতিয়া পাইছো ৰতন কলিতা কলাহবাৰীৰ পৰা হেমন্ত শইকীয়াক পাইছো বিশ্বনাথ চাৰিআলিৰ পৰা আপোনালোকক স্বাগতম জনাইছো আমি কিছু সময় পিছত হাউলিলৈ যাম হাউলিৰ আয়োজন দেখুৱাম এবাৰ পুনৰ আমি বিশ্বনাথ চাৰিআলিলৈ যাব বিচাৰিছো বিশ্বনাথ চাৰিআলিত কেনেকুৱা ৰাখৰ আয়োজন হেমন্ত শইকীয়া উপস্থিত আছে হেমন্ত আপোনাক ইনষ্টললৈ স্বাগতম জনাইছো আপুনি ক'ত উপস্থিত আছে তাত কি আয়োজন বিশ্বনাথ চাৰিআলি যে উত্তৰ চাৰিআলি ৰাস মহোৎসৱ সেই উত্তৰ চাৰিআলি ৰাস মহোৎসৱত মই উপস্থিত আছোঁ আৰু কালিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে ইয়াতে ৰাস অনুষ্ঠিত হৈছে আৰু যি মূল ৰাস 26 আৰু 27 নৱেম্বৰত ইয়াত মূল ৰাস উদযাপন হ'ব আৰু ইয়াতে মুকলি মঞ্চত ৰাস উদযাপন কৰা হয় কেমেৰা পাৰ্চন শান্তনুৱে ইয়াৰ পৰিৱেশ দেখুৱাই আছে আৰু এই মুহূৰ্তত উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা আছামত তেওঁৰ পৰা জানিব বিচাৰিম 26 আৰু 27 নৱেম্বৰ আপোনালোকৰ কাৰ্যসূচী কি 26 আৰু 27 নৱেম্বৰত আমাৰ মূল কাৰ্যসূচী হ'ব আচলতে শ্ৰীমন্ত শংকৰদেৱ ৰচিত যি কেলিগোপাল নাটক সেই কেলিগোপাল নাটকত আমাৰ ইয়াতে সুন্দৰভাৱে আচলতে মঞ্চায়ন কৰা হয় আৰু মুকলি মঞ্চত সেইখন ৰাস আমাৰ অনুষ্ঠান হ'ব আৰু এখন কল্পিত বৃন্দাবন ইতিমধ্যে প্ৰস্তুত কৰি আছে আমাৰ উদ্যোক্তাসকলে দিনে ৰাতিয়ে লাগি আছে আৰু এই বৃন্দাবনে আচলতে বহুত লোকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু সেই বৃন্দাবন চাবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আচলতে ইয়াত সোঁত বয় আৰু 27 নৱেম্বৰ তাৰিখে আমাৰ 26 আৰু 27 দুই দিনতে আমাৰ কেলিগোপালৰ উপৰিও শ্ৰীকৃষ্ণৰ শিশুলীলা আধাৰত কেইবাখনো গীতি নৃত্য নাটিকা আচলতে ইয়াতে সম্পন্ন হ'ব আৰু অসমৰ কেইবাগৰাকীও শিল্পী মই নাম নকওঁ এতিয়া ইয়াতে সমবেত হ'ব গতিকে সমূহ ৰাইজৰ মই আপোনালোকৰ নিউজ চেনেল নিউজ লাইভৰ যোগেদি মই উপস্থিতি কামনা কৰিছোঁ আৰু এই মুহূৰ্তত দেখা গৈছে যে শ্ৰীকৃষ্ণৰ যি কৃষ্ণ নৃত্য সেই কৃষ্ণ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু কেমেৰা পাৰ্চন শান্তনুৱে তাৰ দৃশ্য আপোনালোকক পোনে পোনে দেখুৱাইছে আছিল হেমন্ত শইকীয়া বিশ্বনাথৰ কিছু দৃশ্য দেখুৱালে কৃষ্ণ নৃত্য প্ৰতিযোগিতা তেওঁলোক সাজু হৈছে ৰাসৰ বাবে এবাৰ আপোনালোকক হাউলিলৈ লৈ যাব বিচাৰিছোঁ হাউলিৰ ৰাসৰ অন্যতম আকৰ্ষণ লটাৰী টিকেট হাউলি এটা লটাৰী টিকেট ক্ৰয় কৰিবলৈ কিদৰে হেতা ওপৰা লগাইছিল ৰাইজে সেয়া আপোনালোকক দেখুৱাইছিলোঁ হাউলিৰ ৰাসৰ আয়োজন